হেল্ল' ফ্ৰেণ্ডছ, আজি ওলাই আহিছোঁ এনেই টাউনৰ ফালে। ইমান ব'ৰ লাগিছে ন ঘৰত সোমাই সোমাই, কিনো কৰিম। গতিকে বাৰ লগতে একদম অকণমান টাউনলৈ বুলি ওলাই আহিছোঁ। আহিয়ে দেখিলোঁ একদম দোকান এখন আছে পাণ বনোৱা, বিৰাট ধুনীয়া বোলে ইয়াতে পাণ বনায়। তো বাক ক'লোঁ বোলো পাণ এখনকে খাই লওঁ, যিহেতু মই পাণ খাই ভাল পাওঁ। চ' পাণখন লৈ একদম ধুনীয়াকৈ মুখত ভৰাই ল'লোঁ। ৱাও, পাণখনৰ সোৱাদ কিন্তু সুকীয়া দেই। চ' আমি মানে এতিয়া বাৰ ফ্ৰেণ্ড এজনীৰ দোকানত আহিলোঁ হা। বায়ে একদম ধুমধাম বহিবলৈ দিয়াৰ পাছত লাহেকৈ একদম কৈছে চাহ খাবা নেকি। মই বোলো চাহ পালেতো ভালেই লাগে, লগে লগে চাহও পালোঁ খাবৰ কাৰণে। আৰু এইফালে পোৱালীকেইজনীও চাহ খাই বহিছে। তো তাৰপাছত বাৰ দোকানৰ পৰা ওলাই ওচৰতে বোলে গ্ৰন্থমেলা হৈ আছে, বায়ে ক'লে। তো ব'লাচোন বোলো গ্ৰন্থমেলালৈকে যাওঁ। কিছু সময় অহাৰ পাছত আমি একদম পাই গ'লোঁ গ্ৰন্থমেলা চাওকচোন, কিতাপবিলাক অকণমান চালোঁ ময়ো। ল'বলৈ মন গৈছিল, বাট কিতাপ অলৰেডি মোৰ লগত আছে যিকেইখন মানে ভাল লাগে। বাকী এনেই কিতাপবোৰ ওপৰে ওপৰে চাই মেলি অকণমান চালোঁ, বাট লোৱাহে নহ'ল আৰু দেই। চাওকচোন, আপোনালোককো দেখাইছোঁ আৰু বহুত দূৰৰ দূৰৰ পৰা আহি ইয়াতে কিতাপৰ বিপণীবোৰ দিছে। তো ভাল লাগিছে। আৰু এইফালে দাদা কেইজন মানে ধুনীয়াকৈ গীত গাই একদম এনজয় কৰি আছে। চ' ভাল লাগিল, ইয়াতে অকণমান আমিও এনজয় কৰিলোঁ চাই মেলি। তো এজন দাদাই মোকো মানে কেনেকৈ গম পাই নাজানো আৰু দেই, গান গাই কি বুলি সুধিছে। মই বোলো গাঁৱত দেশত দাদাই গান গাব দিছিলে। মই আকৌ লাজতেই নাগালোঁ নহয়। ইছ ৰাম, বাই আকৌ গোটেই ৰাস্তা আহোঁতে ইমানেই গালি দিছে নহয়, কি ক'ম। উপায়, গীত নাগালেনো কি হ'ব ন। দাদাহঁতে গায়ে আছে যেনিবা। তো তাতে আমি অকণমান ফূৰ্তি কৰি মেলি এতিয়া ঘৰমুৱা হৈছোঁ। চ' ভিডিঅ'টো যিসকলে চাই আছে বহুত বহুত ধন্যবাদ। বাই।